মূৰটো টিংটিঙোৱা বাবে অফিচৰ পৰা সোনকালে ঘূৰি আহিছিলোঁ। তাতে বতৰটো উন্দোলাই আনিছিল। ঘৰ পাওঁতেই শাহুৱায়ে চিঠি এখন আহিছে মোৰ ড্ৰেছিং টেবুলতে থৈছে বুলি জনালে। চিঠিনো আৰু কোনে দিয়ে আজিকালি, কিবা অফিচিয়েল কাগজ হ'ব। চাহকাপ খাই মূৰটোত তেল অকণ সানিলে আৰাম পাম বুলি ভাবোঁতেই চিঠিখনত চকু পৰিল। খাকী ৰঙৰ খামটো সেই পুৰণি দিনৰ ঘৰুৱা কথাৰ পোহাৰ মেলা খামবোৰৰ দৰেই, কিন্তু পোষ্টকাৰ্ড এখনৰ দৰেই পাতল। প্ৰেৰকৰ নামো লিখা নাই। নৱৰত্ন তেলৰ বটলটো আঁতৰাই থৈ হাতখন চাদৰখনতে মোহাৰ এটা মাৰি খামটো হাতত ল'লোঁ। খামটোৰ ভিতৰত এখনেই মাত্ৰ কাগজ। পোষ্টকাৰ্ড এখনৰ মান তাৰ আকৃতি আৰু কথাও সেই পোষ্টকাৰ্ড এখনত আঁতি যোৱাকৈয়ে লিখা। অনুসূয়া, ভালে আছ চাগৈ? মোৰ ভাল। বিয়া পাতিলোঁ। ল'ৰা পোৱালি অকণিও হ'ল। গম পাৱই চাগৈ। টম আৰু জেৰিৰ কাৰ্টুন চাই পোৱালিটোৱে অকলে অকলে হাঁহে। তই সৰুতে আমাৰ ঘৰলৈ আহিলে যে বাগৰি বাগৰি হাঁহিছিলি, তেনেকৈয়ে।